সেই বন্ধুসকল আপোনালোক সকলোকে সুপ্ৰভাত আৰু মোৰ শালি খেতিডৰালৈ লগতে মোৰ ইউটিউব চেনেল দেব ৰানাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আহক আজি আপোনালোকে একেলগে আমাৰ ধানডৰা সকলো উপভোগ কৰোঁ। চাওকচোন, এইফালে যিটো পৰি আছে, যদিও এয়া শালি খেতি হয়, আমি ইয়াতে এই জোল বাওঁ আৰু সিফালে চাওকচোন, সেইফালে সেয়া ককোৱা বাওঁ। আমি ইয়াতে ৰুইছিলোঁ, মাটিডৰা অকণমান দ আছিলে, যাৰ ফলত এই ধানবোৰ প্ৰায় 5 ফুট 6 ফুট আমাতকৈ মানে ওখ হৈছিলে, কিন্তু এতিয়া গুটিবিলাক পুৰঠ হোৱাৰ কাৰণে তেখেতলোক প্ৰায় ধানবোৰ হালি পৰিছে আৰু পকিবলৈ পকনীয়া ৰং ধৰিছে। এইটো চাওকচোন কিমান ভাল লাগে, ধানবোৰ চোৱাৰ লগে লগে মনটো একেবাৰে প্ৰফুল্লিত হৈ যায়। এইফালে চাওক, আৰু এইফালে যিটো এইটো দেখিছে আলি ড্ৰেইন, এইটো আমি ধানবিলাকলৈ পানী যোগান ধৰিবৰ কাৰণে এইটো এটা ড্ৰেইন হয়। মটৰৰ যোগেদি আমি পথাৰলৈ পানী পঠিয়াওঁ আৰু পানী যোৱা ৰাস্তাটোৱে হ'ল এই ড্ৰেইনটো। দেখিছে আপোনালোকে? হয়, এইফালে চাওক, চব ধান ধান ধান, চবফালে ধান। আৰু এয়া সময় পোৱাৰ, সেইকাৰণে ধানবিলাকত পুৰা নিয়ৰ হৈ আছে। এই চাওক, এইবিলাক হ'ল আমাৰ ধান। এইটো চাওক, এই থোকটো চাওকচোন, কিমান দীঘল, কিমান ডাঙৰ। আৰু এই ভটিয়াই খণ্ড যিবিলাক দেখিছে, এইবিলাক আছিলে আমাৰ শালি ধান। ইতিমধ্যে আমি এইটো কাটিলোঁ। এইবিলাকো ভালেই হৈছিলে, হ'লেও এইবিলাকত মানে কীট পতংগৰ যিটো আক্ৰমণ অলপ হৈছিলে, যাৰ ফলত প্ৰডাকশ্যনটো অলপ কমিব। কিন্তু এই উজাই যিটো দেখালোঁ মই বাও ধান, এই বাও ধানবিলাক মানে সিহঁতৰ নোম আছে, নোম থোৱাৰ কাৰণে সিহঁতৰ কীট পতংগই আক্ৰমণ কৰিব নোৱাৰে, যাৰ ফলত সিহঁতি বেয়া হোৱাৰ কোনো প্ৰশ্নই নুঠে। কি সুন্দৰ হৈছে চাওকচোন, এইফালে চাওক, সঁচাকৈ কি সুন্দৰ হৈছে। নিয়ৰে ভৰা সোণালী ধান ৰখি আছে দাৱনীলৈ। চাওক, তো বলক আমি আৰু আগলৈ যাওঁ। এইবোৰ দেখিছে নহয়, এইবোৰ পূৰা আপোনাৰ জাপ পাতি শুই আছে, নিজৰ বোজা সহিব নোৱাৰি ধানবোৰ জাপ পাতি শুই আছে, দেখিছে এইবিলাক। আৰু এই ধানৰ সিমনা যি দেখিছে, সেইবিলাক গছ, সেইবোৰ আমাৰ সংৰক্ষিত গছ হয়, যাতে যেন প্ৰাকৃতিক যিটো জলবায়ুৰ ভাৰসাম্য আছে সেইখিনি বজাই ৰাখিব পৰা যায়। তাৰ কাৰণে আমাৰ এনেকৈ গছ গছনি সকলোৱে ৰাখে। নিজৰ নিজৰ যিবিলাক সীমা থাকে, সেই সীমাৰ সীমনাতে সেই গছবিলাক সংৰক্ষিত কৰি ৰখা হৈছে। এইবিলাক চাওক ধান, সঁচাকৈ চাই থাকিবলৈ মন যায় এই ধানডৰা। আৰু এইটো যিটো ড্ৰেইন মই য'ত গৈ আছোঁ, এইটো হ'ল আমাৰ ড্ৰেইন। এই ড্ৰেইনটোত বৰ্তমান ঢেৰ দুবৰি বন, এনেকৈ সৰু সৰু বন আছে, যিবিলাক আমাৰ ছাগলীবিলাকক ইয়াতে এৰাল দি খোৱা হয়। ছাগলীবিলাকে ধান খাব চেষ্টা কৰে, যদিও আমি ধান খোৱাৰ পৰা সিহঁতক ৰাখিবলৈ চেষ্টা কৰোঁ, কাৰণ ধান খালে আমাৰো লোকচান, লগতে ছাগলীৰো স্বাস্থ্যৰ যথেষ্ট লোকচান হয়। দেখিছে, এইবোৰেই হ'ল আমাৰ ধাননি পথাৰ। সঁচাকৈ চাই থাকিবলৈ মন যায়। এইদৰে দেখিছেনে, ইমান ধুনীয়া হৈছে। দেখিছে, কি ভাষাৰে বুজাওঁ আপোনালোকক মোৰ ধানডৰাৰ বিৱৰণ, মই বুজিকে নাপাওঁ। হয়, লগতে মই এই কথাও জনাব বিচাৰিছোঁ আপোনালোকক, এই ধানডৰা প্ৰায় আমাৰ এপুৰা মাটি হ'ব। ইয়াত যদিও বিঘাত আমি 50 ডাঙৰকৈ পাওঁ, 50 ডাঙৰকৈ হ'লে আপোনাৰ প্ৰায় 200 ডাঙৰি ধান আমি ইয়াৰ পৰা সংগ্ৰহ কৰোঁ। এই 200 ডাঙৰি আমাৰ ঘৰত যিমান জনসংখ্যা আছে, আপোনালোকক ক'লে আপোনালোকে নিশ্চয় বিশ্বাস নকৰিব পাৰে। এই আমাৰ যিখন মৌখোৱা গাঁওখনৰ ভিতৰত আটাইতকৈ জনসংখ্যা বেছি থকা পৰিয়ালটোৱেই হ'ল আমাৰ পৰিয়ালটো। আমাৰ 17জন জনসংখ্যা আছে, গতিকে 17জনক এই ধানখিনিৰে পূৰা মাটিৰ যি 200 ডাঙৰি পাম, এই 200 ডাঙৰি আমি যদি চলিব যাওঁ, তেন্তে প্ৰায় আমি 5 মাহমান এই খেতিডৰাৰ ধানেৰে চলিব পাৰোঁ। কিন্তু এটা আমাৰ সমস্যা হৈছে, আমাৰ মা দেউতা আছে আৰু বোৱাৰীসকলেও বিশেষকৈ, আৰু লগতে আলহী অতিথি আহে, তেখেতলোকক আপ্যায়নৰ ক্ষেত্ৰত মানে আপং যিটো আমাৰ চাই আপং, পৰ আপং কয়, আৰু মাজে মাজে নগিন আপং, এইখিনি আপ্যায়ন কৰা হয়। গতিকে এইখিনি ব্যৱহাৰ কৰাৰ ফলত আমাৰ এনেকুৱা হয়, আমি যদি 5 মাহ এই ধানেৰে চলিব পাৰিলোঁ হয়, কিন্তু তাৰ আধালৈ গুচি আহে। প্ৰায় মানে 2 মাহ 2.5 মাহে আমি এই 200 ডাঙৰিৰে চলিব পাৰিম। আৰু আমাৰ এনেকুৱা খেতি, বাও খেতি বেলেগ বেলেগ পথাৰত আছে। এই সকলোবিলাক সংগ্ৰহ কৰাৰ পিছত যদিও আমি 500-600 ডাঙৰি পাওঁ এবছৰত এটা খেতিত, কিন্তু সেই খেতিৰে আমি এবছৰ চলিব নোৱাৰোঁ।
আমি প্ৰায় আধা 6 মাহ 7 মাহ এনেকৈ চলোঁ তথাপি জীয়াই থকাৰ যি আমাৰ হেঁপাহবোৰ কমা নাই গতিকে আজি আপোনালোকে মোৰ লগত আমাৰ ধানডৰা চোৱাৰ কাৰণে আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আপোনালোক সকলোৱে আপোনালোকৰ ধানডৰা আমাক এবাৰ দেখাব এই আশাৰে আজি মোৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম জয় হিন্দ